হেল্ল' এভৰিৱান, মোৰ চেনেলত থকা আৰু নতুনকৈ অহা সকলো কিউৰিয়াছ মাইণ্ডক ৱেলকাম কৰিছোঁ। কোনোবাই কমেণ্ট কৰিছে জবৰ ফাৰ্ষ্ট ডে'ৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব বুলি। মই আজি ভিডিঅ'টো ফাৰ্ষ্ট ডে' বুলি নহয়, যিদিনাখন জইন কৰিলোঁ সেইদিনাতো ভিডিঅ' বনাইছিলোঁ এপইণ্টমেণ্টৰ পিছত, আৰু তাৰ পাছত এইকেইদিন ডিউটিত গৈ আছোঁ। প্ৰথম দিনাৰ বুলি এনেকৈ বনোৱা ক'ব বিচৰা নাই, মই এইকেইদিনৰ এনেই অভাৰঅল এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথা, মহিলা আৰু শিশু কল্যাণ বিভাগৰ আমাৰ যিটো জব হৈছে সেইবিলাক আমাৰ একচুৱেলি ফিল্ড ৱৰ্ক হয়। এতিয়া মানে বহুত বস্তু আমাৰ যিহেতু এতিয়ালৈ প্ৰপাৰ ট্ৰেইনিং দিয়া নাই, দিবহে, তো ট্ৰেইনিঙৰ ডেটো দিয়া নাই, কিন্তু চব মানে জইনিঙৰ পিছত যিখিনি তাত গৈ গম পাইছোঁ, ছিনিয়ৰবিলাকৰ লগত কথা পাতিছোঁ, তো আমাৰ বেচিকেলি ফিল্ড ডিউটিয়ে হয় আৰু অফিচতো কাম থাকে। ফিল্ডৰ মানে চেক্টৰ এলট কৰে, তাৰ আণ্ডাৰত যিবিলাক অংগনবাদী চেণ্টাৰ থাকে তাত মানে আমি গৈ ফিল্ড ভিজিট কৰিব লাগিব, ৱৰ্কাৰবিলাকে কেনেকুৱা কাম কৰিছে কি এনেকুৱা জব প্ৰফাইলটো সিমানখিনি গম পাইছোঁ, আৰু সেইটোৰ প্ৰপাৰ চেক্টৰটো আমাক এলট কৰি দিছে, তো সেইখিনি কাম আগবাঢ়িছে আৰু অফিচত অভাৰঅল ভালেই লাগিছে। আৰু খালি অহা যোৱা এইবিলাকত অকণমান কষ্ট হৈছে, অলপ দূৰ হৈ গ'ল মোৰ কাৰণে চেণ্টাৰটো। আৰু এতিয়া বহুত কথা শ্বেয়াৰ কৰিব পৰাকৈ ৱৰ্ক এক্সপিৰিয়েঞ্চ হোৱাই নাই, নতুন যিহেতু এইখিনি লৈ ঠিকে আছে, এইখিনি ভাল লাগিছে। আৰু অনলাইনতো এপৰ জৰিয়তে কিছু কাম কৰিব লগা হয় এনেকুৱা, আৰু এতিয়া ইলেকশ্যন আহিছে, হয়তো ইলেকশ্যন ডিউটিটো পৰিব পাৰে এনেকৈ গম পাইছোঁ। এইখিনিয়ে নতুন বুলি বহুত এটা বিশেষ শ্বেয়াৰ কৰিব পৰা এক্সপিৰিয়েঞ্চ হোৱা নাই, পিছলৈ আৰু সময় বাগৰিব, তো সেই হিচাপত নতুন কিবা পালে শ্বেয়াৰ কৰিবলগীয়া থাকিলে মই শ্বেয়াৰ কৰিম। আৰু বাকী মোৰ ভিডিঅ'বিলাকৰ কমেণ্টবিলাক চাই আছোঁ, কমেণ্ট কিছুমানৰ কৰিছোঁ, মাজে মাজে দুই এটা থাকি গৈছে। মোৰ মানে কমেণ্ট ছেটিংছটোত গ'লে আনকমেণ্টেড মানে উইদাউট এনচাৰ এনেকৈ কিবা এটা অপশ্যন আহে যে, তাত চালে একো চব কমেণ্ট মানে ৰিপ্লাই কৰা বুলি আহে, আকৌ যদি তলত মানে কমেণ্টত গৈ চাওঁ এনেকৈ বহুতকেইটা ৰিপ্লাই নকৰা থাকি যায়। কোনোবাই ভাবিব পাৰে পিছত কমেণ্ট কৰাবোৰক ৰিপ্লাই কৰিছে, আগৰবোৰক কৰা নাই, এনেকুৱা নহয়। মই চাওঁতে কিবা এটা মানে দিগদাৰ পাই আছোঁ, এইটো অলপ ছেটিংছটো ভালকৈ চাব লাগিব। তথাপি মই বিচাৰি পেলাই ৰিপ্লাই কৰি আছোঁ, তো বাকী যিবিলাকৰ কৰা নাই মই ৰিপ্লাই কৰি দিম। আৰু কিছুমানে একেটা কথাকে সুধি আছে, কেতিয়া পাছ কৰিছিলোঁ, এক্সামত কিমান মাৰ্কছ পাইছিলোঁ, এইবিলাক। কিন্তু এই আগৰ আৰম্ভণি যেতিয়া ভিডিঅ' দিছোঁ, কেনেকৈ এডিআৰই পাছ কৰিলোঁ কি, সেইবিলাকত মই গোটেইখিনি কৈছোঁৱেই। সেইকাৰণে ভিডিঅ'টো চালে ভাল হয়, আৰু যিবিলাকে গম পোৱা নাই মই তাতে কমেণ্টতে লিংকটো শ্বেয়াৰ কৰি দিছোঁ, সেনেকৈ চালে গম পাই যাব। আৰু বাকী আপোনালোক কেনেকৈ আছে, কেনেকুৱা লাগিছে মোৰ ভিডিঅ'বিলাক বা এক্সপিৰিয়েঞ্চখিনি জানি কমেণ্ট কৰিলে আৰু ভালকৈ গম পাম। আৰু বাকী মই যিবিলাক মেথছৰ ভিডিঅ' কণ্টিনিউ কৰি আছিলোঁ, সেইখিনি এইকেইদিন অলপ ষ্টপ হৈছে। দুই এটা ভিডিঅ' ৰেকৰ্ড কৰি থোৱা আছে, সেইখিনি মই আপলোড কৰিম, যিটো মানে আছাম পুলিচৰ কুৱেশ্যন এনচাৰখিনি ছল্ভ কৰি আছিলোঁ, দুই এটা কুৱেশ্যন দি পেলাই। সেইখিনি অকল আছাম পুলিচ বুলিয়ে নহয়, বেলেগে চালেও যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে চিলেবাছখিনিতো একেই হয়, যিখিনি আমাৰ ষ্টেট লেভেলৰ বা নৰ্মেল কম্পিটিশ্যনৰ মেথছৰ চিলেবাছটো আছে, এৰিথমেটিক এডভান্স মেথছৰ। সেইকাৰণে সেইখিনি কুৱেশ্যন অকল আছাম পুলিচ বুলিয়ে নহয়, এডিআৰইবিলাকেও চাব পাৰে, চবেই চালে তাৰ পৰা মেইন বস্তুটো কি হয়, কনচেপ্টখিনি জানি, যিটো প্ৰেক্টিচৰ ছেশ্যন ন, তো এনেকৈ। আৰু মই কুৱেশ্যনবিলাকত এক্সামত কেনেকৈ মই কৰিলোঁ হয়, বা এক্সামত একচুৱেলি কেনেকৈ স্পীডত কৰা যায়, আৰু নৰ্মেলি কনচেপ্টটো কেনেকৈ গ্ৰেপ কৰোঁতে যিখিনি অলপ লাৰ্ণিং পিৰিয়ড থাকে 1-2 মিনিটৰ, সেইখিনিও মই সেনেকৈ কৰি দেখাইছোঁ। কিছুমান কুৱেশ্যনত আগতে মই কনচেপ্টেৰে কৰি তাৰপিছত আকৌ এক্সামত কেনেকৈ কৰিলোঁ হয় এনেকৈ দেখাইছোঁ। আৰু কিছুমান কুৱেশ্যনত ডাইৰেক্টলি এক্সামৰ এপ্ৰ'চটোৰে কৰিছোঁ, পিছত মই এক্সপ্লেইন কৰিছোঁ। তো যেনেকৈ মোৰ মাইণ্ডত দেখাৰ লগে লগে ষ্ট্ৰাইক কৰে এনেকৈ মই কৰি গৈছোঁ। তো সেইখিনি চাই চাগে ভাল পাইছে, আৰু সেইখিনি মই কণ্টিনিউ কৰোঁ। আৰু পিছলৈ মই কম্বাইন কৰি ভিডিঅ'টো এটা ভিডিঅ' কৰি দি দিম। এতিয়া খালি সৰু সৰুকৈ দিছোঁ, কাৰণ ডাঙৰ ভিডিঅ' বনালে সময়টো বেছি লাগে, মোৰ ইমানখিনি সময় মোৰ নাথাকে ৰেকৰ্ড কৰি এডিট কৰালৈ। লাইভ ভিডিঅ' হ'লে অলপ সুবিধা হয়, কিন্তু ৰেকৰ্ডিঙত বহুত টাইম কনজিউমিং হয়, কৰাবিলাকে গম পায়, আৰু এডুকেশ্যনেল ভিডিঅ'ত আৰু অলপ দিগদাৰ হয়। সেইকাৰণে এনেকৈ কৰি আছোঁ। বাকী নেক্সট ভিডিঅ'বিলাকত লগ পাম আকৌ, আৰু সময় মিলাই লৈ, এতিয়া অলপ ব্যস্ততাটো বাঢ়ি গৈছে, তথাপি মই মিলাই লৈ ভিডিঅ'বিলাক আনিম। ঠিক আছে, সকলোবিলাক ভালে থাকক। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম, তাৰে আশা কৰি আজিলৈ এৰিছোঁ। ধন্যবাদ।